দুখীয়া ঘৰৰ ল'ৰা এজনৰ পকেট ভৰ্তি টকা নাথাকিব পাৰে, কিন্তু মন ভৰ্তি সপোন থাকে। কোনো বিষয় এটাত যদি কষ্ট পাওঁ, তেন্তে মোৰ এতিয়া আৰু কষ্ট বুলি অনুভৱ নহয়, কাৰণ কষ্ট পোৱাটো এতিয়া মোৰ অভ্যাস হৈ গৈছে। মই এতিয়াও বুজিব পৰা নাই, আচলতে ঠগাই কোনে, মানুহেই নে ভাগ্যই। যিসকলৰ খং বেছি, সেইসকলে খং উঠিলে বহুত কিবা কৈ পেলায়, কিন্তু খং ভাঙি যোৱাৰ পাছত সেইসকলে সকলোতকৈ বেছি কষ্ট পায়। এনে কাৰোবাক ভাল নাপাবা, যিয়ে তোমাক প্ৰয়োজনবোধ নকৰে, যাৰ বাবেই তোমাক কোনো মূল্য নিদিয়ে। ভাল পালে তাকেই পাবা, যিয়ে তোমাক প্ৰয়োজনত কিংবা অপ্ৰয়োজনত তোমাৰ অপ্ৰয়োজন অনুভৱ কৰে। একদম নিখুঁত মানুহ বিচাৰি নাযাবা। ঈশ্বৰে মানুহৰ ভিতৰত কিছু নহয় কিছু খুঁত মিহলাই দিয়ে। বেছি নিখুঁত মানুহ বিচাৰি গ'লে তুমি তোমাৰ ভালপোৱাৰ মানুহজন কেতিয়াও বিচাৰি নাপাবা। আৰু কেতিয়াবা যদি হঠাৎ বিচাৰি পোৱা, তেন্তে তাৰ ওচৰত তোমাৰ ভালপোৱাৰ কোনো মূল্যই নাথাকিব। তুমি কাষত নাই, তথাপিও তোমাক অনুভৱ কৰোঁ। তুমি মোৰ কেতিয়াও হ'ব নোৱাৰিবা, সেয়াও মই জানো। তথাপিও তোমাৰ অপেক্ষাত বাট চাই থাকোঁ। সপোন কেতিয়াও বাস্তৱ নহ'ব, তথাপিও তোমাক লৈ সদায়েই সপোন দেখোঁ। কাৰণ মই তোমাক বহুত ভাল পাওঁ। অপেক্ষাটো সেইজনেই কৰে, যিয়ে কাৰোবাক মনৰ পৰা ভাল পায়। যি মানুহে আনৰ অনুভূতিৰ মূল্য দিব নাজানে, তেওঁ কেতিয়াও কাৰোবাক ভাল পাব নাজানে। প্ৰকৃত ভালপোৱাৰ পাছতো কিছু কিছু সম্পৰ্ক ভুল বুজাবুজিৰে নষ্ট হৈ যায়। সেয়ে ভাল সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ হ'লে বিশ্বাস আৰু বুজাবুজিৰ মাজত থাকিব লাগে। হৃদয়ত ঠাই দিয়া মানুহবোৰে এসময়ত হৃদয় ভাঙি গুচি যায়। এয়াই হ'ল বাস্তৱতা। ধৈৰ্য হ'ল এনেকুৱা এক শক্তি, যাৰ মাধ্যমত জীৱনৰ আটাইতকৈ কঠিন বাধাও অতিক্ৰম কৰি নিজৰ লক্ষ্যস্থানত প্ৰৱেশ কৰিব পাৰি। সেয়ে সকলোৱে ধৈৰ্য ধৰক, ধৈৰ্য থাকিব লাগে, ধৈৰ্যৰে সম্পৰ্ক জীয়াই ৰাখিব লাগে। আৰু সম্পৰ্ক এটা জীয়াই ৰাখিবলৈ হ'লে ধৈৰ্যৰ লগে লগে বিশ্বাস আৰু বুজাবুজিৰো খুব প্ৰয়োজন। বিশ্বাস আৰু বুজাবুজিৰ অবিহনে কেতিয়াও এটা সম্পৰ্ক জীয়াই ৰাখিব নোৱাৰি। সেয়ে সদায় ধৈৰ্য ধৰক। ধৈৰ্যই আনন্দৰ জোৱাৰ আনে, আৰু অধৈৰ্যই অকৃতকাৰ্যতাৰ ধুমুহা আনে। গতিকে সকলোৱে ধৈৰ্য ধৰা উচিত। ধৈৰ্যৰ সৈতে ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। সৰুৰ পৰা ডাঙৰলৈ সকলৰ বাবে এই চেনেলটোত ভিডিঅ' প্ৰস্তুত কৰা হৈছে। আপোনালোকে কমেডি, লগতে কবিতা আবৃত্তি আৰু এনে উপদেশমূলক কিছুমান মন চুই যোৱা ভিডিঅ'বোৰ আপোনালোকে পাব। গতিকে আমাৰ লগত থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু অনাগত সময়ত বহুত বহুত ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তো ভালে থাকক, ধন্যবাদ।